হেল্ল' এভৰিৱান, এইফালে আকৌ ৰাতি সাজৰ কাৰণে মই মানুহজনক মাংস অকণমান আনিব ক'লোঁ। ভাবিলোঁ আজি ব্ৰইলাৰ মাংসৰ সৈতে কোমোৰা খাওঁ। পিছে কোমোৰাৰ লগত ব্ৰইলাৰ মাংস মিলেনে নিমিলে মই অৱশ্যে নাজানো বাৰু দেই। আৰু কোমোৰাৰ লগত মিলাকৈ মাংস, যিহেতু হাঁহ মাংস এতিয়া ঘৰত হাঁহ নায়েই বৰ্তমান, গতিকে ভাবিলোঁ ব্ৰইলাৰ সৈতে কোমোৰাকে খাওঁ। পিছে আপোনালোকে খায়নে? এফালে আকৌ মই কেৰাহী চেৰাহী পাতিলোঁ আৰু ব্ৰইলাৰ মাংসখিনি দিলোঁ। এনেই চব পিঁয়াজ চিয়াজ দি মেলি আজৰি হোৱাৰ পাছতে ব্ৰইলাৰ মাংসখিনি দিছোঁ বাৰু। আৰু বিশেষ ইয়াৰ লগত বৰ বিশেষ একো যোগ কৰা নাই, মই জাষ্ট কোমোৰা আৰু আলু যোগ কৰিছোঁ, বাকী মা মছলা দিছোঁ বাৰু। পিছে সকলোৱে শেষলৈকে চাবচোন, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। পিছে আপোনালোকে ব্ৰইলাৰৰ লগত কোমোৰা বনাই খাইছেনে নাই খোৱা সেইটো কমেণ্ট কৰিব, আৰু খাই ভাল পায়নে বেয়া পায় সেইটোও কমেণ্ট কৰিব। মই পিছে বেয়া নাপাওঁ বাৰু দেই। আৰু বিশেষকৈ আপোনালোককনো কি ক'ম, সকলোৱে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ, আৰু নিশ্চয় ভাল পাব আপোনালোকে। আৰু আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ সদায় মৰম আৰু আশীৰ্বাদ বিচাৰোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ দেই।